নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু কুশলে আছে চাগে। কালি মা ঘৰৰ পৰা আহিলোঁ বাৰু। কালি দিনটো ভিডিঅ' কৰা নহ'ল, কালি গধূলি আহিলোঁ মাৰ ঘৰৰ পৰা। আৰু তেনেকৈ মা ঘৰলৈ যোৱা থকাকৈ নহয় বাৰু, এইবাৰ কেইবাদিনো থাকিবলৈ পালোঁ। এবাৰ গৈ দুদিন থাকি আহিলোঁ, আকৌ ঘৰত কেইদিনমান থাকি আকৌ যাব লগা হ'ল, মানে পাপাও এফালে যাব লগা হ'ল। তাৰপিছত নবৌ দাদাৰ চাকৰি জেগাত আছিলেগৈ, সেইকাৰণে মা অকলশৰীয়া হোৱাৰ বাবে থকাকৈ যাবলগীয়া হ'ল। তাৰপিছত এতিয়া আৰু ছোৱালী স্কুল খুলিব যেতিয়া বহুত দিন থকাকৈ যোৱা নহ'ব, স্কুল খুলিলে অসুবিধা হৈ থকাকৈ যোৱাকৈ কিতাপবিলাক লৈ মেলি সকলো ইউনিফৰ্ম বান্ধি মেলি লৈ যাবলৈ অকণমান অসুবিধা হয়। সেইবাবে এতিয়া আৰু তেনেকৈ থকাকৈ যোৱা নহয়, গ'লেও আৰু দিনটোৱেকে ওচৰতে যিহেতু তেনেকৈয়ে গুচি অহা হ'ব। আৰু স্কুলবিলাক খুলিবই, 3 তাৰিখমানৰ পৰা খুলিব স্কুলবিলাক, সেইকাৰণে আৰু। তাৰপিছত এতিয়া বাৰু ৰাতিপুৱা শুই উঠি চোতাল ঘৰ সাৰি মেলি শুই উঠা বহুত সময় হ'ল, সেইবিলাক কৰি থাকোঁতেই বহুত সময় গুচি গ'ল। তাৰপিছত এতিয়া আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বাকীখিনি আপোনালোকক আজি দেখাই থাকিম আৰু চাই থাকিব। ৰাতিপুৱাই লাল চাহ একাপ বনাই লৈছোঁ। ৰাতিপুৱা বাৰু গৰম পানী খোৱা হ'ল, শুই উঠিয়ে গৰম পানী খাওঁ। কাম বনবোৰ কৰা আপোনালোকক কৈছোঁৱে, বহুত সময় হৈ গ'ল। চোতাল ঘৰ সাৰি মেলি আজৰি হোৱালে বহুত সময় হ'ল। এতিয়া সেইবাবে চাহ অকণমান খাই লওঁ, লাল চাহ। আৰু চাহকাপ খাই লৈ বাকী বহুতখিনি কাম আছে আজি। ঘৰত যিহেতু 3 দিনকৈ আছিলোঁগৈ, বহুত লেতেৰা কাপোৰো গোট খাই গ'ল। এতিয়া চাহকণ খাই সেইখিনি ধুবগৈ লাগিব। আৰু ৰ'দটো আজি বৰ ধুনীয়াকৈ ওলাইছে, চোকাকৈ ৰ'দটো দিছে। আৰু কাপোৰখিনিও আজি সোনকালেই শুকাব। কাপোৰ ধোৱা বতৰ আৰু মানে, সেইকাৰণে আজি কাপোৰখিনি ধুই লওঁ বুলি ভাবিছোঁ। কাপোৰ ধুই মেলিবলৈ আহিছোঁ। এনেকুৱা চোকা ৰ'দ দিছে নহয়, মোৰ মানে এইকণ সময় থাকিয়ে একদম গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। কাপোৰখিনি লৰালৰিকৈ মেলি লৈছোঁ। আৰু এইবাৰ কিন্তু বিৰাট গৰম পৰিব দেই, মানে এনেকুৱা গৰম উঠিছে নহয়। আৰু ৰ'দো ৰাতিপুৱাই ইমান মানে টেংকৈ ওলাইছে ৰ'দটো আজি। কাপোৰ ধুবলৈ আহোঁতে ছোৱালীজনীক উঠাই থৈ আহিছোঁ। স্কুলবিলাক বন্ধৰ কাৰণে চব উঠা খেলি মেলি, চাহ তাহ খোৱা মেলাও একেলগে হোৱা নাই, চব ভাগে ভাগে হৈছে মানে। তাইক উঠাই লৈ মুখখন ধুবলৈ কৈ থৈ আহিছোঁ। আৰু চাহ খাই মেলি উঠিলোঁ। আৰু এইকেইদিন স্কুল বন্ধ হৈ আছে কাৰণে চবৰে ভাগে ভাগে খোৱা হৈছে। তাৰপিছত ছোৱালীজনী এইমাত্ৰ উঠাই দিছোঁহে, বহুত দেৰিকৈ উঠিছে তাই। এইফালে উঠি গৈছে, বিচনাখন সামৰি লওঁ এতিয়া। বিচনা জোকাৰি মেলিলেহে মানে ঘৰটো সাৰিলে ভাল লাগে। কিন্তু এতিয়া তাই উঠা দেৰি যে, মই ঘৰ সাৰিবলৈতো ৰখি থাকিব নোৱাৰোঁ। সেইকাৰণে ঘৰ চৰ এতিয়া সৰাৰ পিছতহে আকৌ এতিয়া বিচনা পাৰিবলগীয়া হৈছে, উপায় নাই। আকৌ একো নাই বাৰু, আকৌ অলপ সময়ৰ পিছত এনেও সাৰিমেই, পিছবেলালৈ মানে সাৰিমেই। কাৰণে মানুহজনে ভাত নাখায় বাৰু, সেইকাৰণে মগু বইল কৰি থৈছোঁ। ছোৱালীজনীয়ে মই কিবা এটা বনাই খাম আৰু। এয়া ভাবিছোঁ ছোৱালীজনীয়ে মই চাহ অকণমানকৈ খাই লওঁ। আৰু সদায় বিস্কুট ভুজিয়া চানা এইবোৰে কিমান খাম আৰু। আজি ভাবিছোঁ সান্দহৰ লাডু কৰি খাওঁ। ছোৱালীজনীয়ে বাৰু ইমান খাবলৈ মন নকৰে, তথাপি মই তাইক মানে জোৰ কৰি হ'লেও কেতিয়াবা এনেকুৱা ধৰণৰ বস্তুবোৰ দিওঁ। এতিয়া লাডুকে বনাই লওঁ। সান্দহ 2 চামুচ লৈছোঁ, এনেও পানী দিলে সৰহে হৈ যায়, কম হৈ থাকিলেও। অকণমান ঘিউ দিছোঁ ইয়াতে, ঘিউ দিলে ফ্লেভাৰটো ভাল লাগে। আৰু মোক গুড় দৰকাৰ হৈছিলে, গুড়ৰ লগত লাডুটো কৰিলে ভাল হয়, কিন্তু আজি গুড় নাই কাৰণে চেনিয়ে দিছোঁ আৰু। তাৰপিছত গৰম পানী দি লৈ এতিয়া সানি ল'ম। এখন হাতে মোবাইলটো ধৰি থাকোঁতে পানী অলপ সৰহেই হৈ গ'ল। বাৰু একো নাই, সান্দহত পানী সৰহ হ'লেও একো নাই, ঠাণ্ডা হৈ গ'লে এনেও শুকাই যায়। এতিয়া এইখিনি লাডু কৰি ল'ম। আৰু সদায় পেকেটিং বস্তুবোৰ খোৱাতকৈ আৰু ল'ৰা ছোৱালীবিলাকক খুওৱাতকৈ এনেধৰণৰ বস্তুবোৰ খাবলৈ কেতিয়াবা দিব লাগে আৰু নিজেও খাব লাগে। তাৰপিছত লাডু হৈ গ'ল দেখিলেনে। এতিয়া এইখিনি বাহিৰলৈকে লৈ আহিছোঁ, ছোৱালীজনী যিহেতু বাহিৰত আছে, বাহিৰতে বাৰাণ্ডাতে তলতে বহি লৈ খাম আৰু এতিয়া দুইজনীয়ে। চাহ এবাৰ খালোঁ যদিও মানে কাপোৰখিনি ধুই দিলোঁ যে, মোৰ মানে ডিঙিটো কিবা শুকাই যোৱা নিচিনা হৈ গ'লগৈ। সেইকাৰণে আকৌ তাইৰ লগতো আকৌ এবাৰ খাই দিছোঁ।
দিনত অকণমান শুলোঁ, ইমান ৰ'দটো ওলাইছিলে। তাৰপিছত আজি তেনেকৈ ভাত বনোৱা কামো নাছিলে বাৰু, মঙলবাৰৰ কাৰণে মানুহজনে নাখায়, আমিও নাখালোঁ আৰু। তাৰপিছতে ইমান ৰ'দ দিছে মানে, ৰ'দ দিয়াৰ কাৰণে অকণমান দিনটোও ইমান দীঘল শুইয়ে দিলোঁ। শুই উঠি কাপোৰ চাপোৰবোৰ জাপিলোঁ, বাহিৰত যিখিনি ধুইছিলোঁ সেইখিনি ভিতৰত ভৰালোঁ। ভৰাই মেলি এতিয়া আকৌ পিছবেলাৰ ঘৰ চোতাল সৰা কাম আছে, সেইখিনি কৰি লওঁ। পিছবেলাৰ যিখিনি কাম থাকে ঘৰ চোতাল সৰা, সেইখিনি কৰি মেলি ল'লোঁ বাৰু। লৈ পেলাই গাটোও ধুই ল'লোঁ। ধুই একেবাৰে আজৰি হৈ এতিয়া ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই ল'বলৈ লৈছোঁ। সন্ধিয়া হ'ল বাৰু এতিয়া। ধূপ চাকি জ্বলাই লওঁ আৰু। এতিয়া চাকি বন্তি জ্বলাই মেলি আজৰি হ'লোঁ। আজৰি হৈ ছোৱালীজনীক কাৰেণ্টটোও গ'ল মানে। তাৰপিছত ছোৱালীজনীক কৈছোঁ অকণমান বাহিৰলৈ ওলাই যাওঁ হা, মনটোকে ভাল লাগিব। বাহিৰলৈ মানে আৰু ক'ত, গেটখনৰ ওচৰলৈকে অকণমান ওলাই যাম। তাইক কৈছোঁ আহা, সেইখিনিলৈকে অকণমান ওলাই যাওঁ, মনটো ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো আৰু মোৰ ইমানেই আছিল। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিসকলে চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ কিয়, মানে ছোৱালীজনী অসম মহোৎসৱলৈ যাওঁ কৰি আছে। আমাৰ যোৰহাটতে অসম মহোৎসৱ হৈ আছে, সেইবাবে এতিয়া তাই তালৈ যাওঁ বুলি কৈছে। আৰু পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম, মানে কাইলৈ আকৌ আপোনালোকক লগ পাম। আজিলৈ আহিলোঁ দেই, বাই বাই।